ছাত্ৰ ছাত্ৰীকে শুভেচ্ছা জনাই মই আৰু মোৰ সহকৰ্মী তীৰ্থ ছাৰে এটা কবিতা আবৃত্তি কৰিম বুলি ভাবিছোঁ। কবিতাটোৰ শিৰোনাম সৰাপাত সোঁৱৰণি হ'ব নোৱাৰে, কবি পাৰ্থ হিমান বৈশ্য। আমাৰ ছাৰে কবিতাটোৰ নাৰী চৰিত্ৰত কবিতাটো আবৃত্তি কৰিব। চোৱা, এই ঠেৰেঙা লগা শীতে বৰল হৈ মোৰ ওঠতে পিন্ধিলে, মোৰো ফাটি যাব নেকি? মই বাৰু গান গাব নোৱাৰিম নেকি? তুমি এজোপা লাজুকী বন, চকুলৈ চাই কথা কোৱা। দীঘল উশাহ আৰু হাঁহিৰ পাক ঘূৰণি। তুমি এটা কাম কৰা, তুমি উঠাত সৰাপাত ঘঁহি লোৱা। সৰাপাত? সৰাপাতৰ আৱেগ আছে, অন্তৰ আছে, ঘৰ পতাৰ সপোন আছে। সঁচাকৈ তুমি সপোনত পৰুৱাৰ কাটলৈ সেইটোৱে যায়, উৰি উৰি পানীৰ তলত একুৰা জুই ছটিয়াই। জুই? জুই বুলি নকবা, পচলা মৰিব। ফাগুন? ফাগুন বুলি নকবা, গছবোৰ লঠঙা হৈ পৰিব। ফাগুনৰ কি ৰং? হালধীয়া। ফাগুন যদি হালধীয়া, এই হালধীয়া হৃদয়লৈ অস্থিৰতা আনিব। কাৰ? পদূলিত বন শালিকীৰ মাতত ধূলিৰে যেন দুপাল পিতা আনিব। ইমান সুৰ মই গোৱা নাই, চকুৰ পতালৈ মেঘবোৰকো হাউলি মতা নাই। সৰাপাতবোৰ ৰং হৈ জ্বলাই দিছা কিয়? বতাহত নাচি নাচি নিজকে হেৰুৱাইছা, চিলা হৈ বহু দূৰ উৰি গুচি গৈছা। মোৰো উৰিবলৈ মন গৈছে। সেই কথা জানি তোমাক কোনে টোপনিতে ডেউকা পিন্ধাই দিলে? নৈদৰে ডোঙা বান্ধি কোনোবাই পলাও সিঁচিছে। মই ডুবিম চাগে বতাহত। ক্ৰমাৎ ৰঙা পৰি অহা বেলিৰ দৰে মদাৰৰ শৰ তোমাৰ তেজত লাগিছে। মই মৰিম চাগে ফাগুন। কি? কেৱল কথাই যদি সকলো বুজিলাহেঁতেন, কেৱল বুকুতেই যদি সোঁৱৰণি মাৰিলাহেঁতেন। চোৱা, এই কলম আৰু কাগজৰ পাত এতিয়া সম্পূৰ্ণ উকা। মানে? টোপনিৰে সীমা ৰাখিহে সপোনত জোন বিচাৰিবা, আৰু জোনৰ উজ্জ্বলতা সহিব পৰাকৈ জীৱনৰ বৰষুণত তিতিবা।